ভাবিলেই লাজ লাগে। এদিন ময়ো এখন ঘৰৰ জোঙাই হ'ম আৰু ওচৰ চুবুৰীয়াই মোক চাবলৈ আহিব। যিখন টেঙা কি খবৰ আপোনালোক, আশা কৰোঁ সকলোৱে ভাল আৰু যা বেয়া চলি আছে সকলো যাতে প্ৰাৰ্থনা কৰক তেখেতো ভাল হওক। গাইছ এইখিনিতেই মানে আজিৰ দিনটো মোৰ কেনেকৈ যায়, আজি যিহেতু ছানডে কেনেকৈ যায় কি কথা আপোনালোকৰ মাজত অকণমান শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। তো গাইছ ইমিনকণ যদি মোৰ ভিডিঅ' চাই অলপমান ভাল লাগে আৰু কৰি যাব আৰু কমেণ্ট এটা কৰিব ক'ৰবাত চাই আছে গাইছ। মানে যদি মোৰ চেনেললৈ কোনোবা নতুনকৈ আহিছে ছাবস্ক্ৰাইব এটা কৰি যাব বুলি আশা ৰাখিলোঁ। গাইছ আপোনালোকৰ ফেভৰেট বস্তু এটা আনিছোঁ, চাব নেকি? গৰমত খোৱা বস্তু এইয়া চাওক, ইয়াত পূৰা জলকীয়া, এইটো জলকীয়া দেখিছেনে, মান জলকীয়া আৰু নিমখ বুলি ক'বলৈতো ছাইডত নাই, তো মানে ইয়াত আছে নিমখ আছে আৰু টেঙাটো অতিপাত টেঙাই হ'ব পাৰে। জলকীয়া আছে। গৰমত আপোনালোকে কোনোবা এনেকৈ খাই থাকে কমেণ্ট এটা কৰিবচোন, ক'ৰবাত চাই আছে কমেণ্ট এটা কৰিব। আমাৰ ইয়াত এইটো যোৱা টেঙা বুলি কয়, যোৱা নেমু বুলি কয়, আপোনালোকৰ তাত কি বুলি কয় কমেণ্ট এটা কৰিবচোন। আৰু মানে এচাউল খাই চাওঁ কেনেকুৱা চাওঁ, যদি আপুনি নাই বুলি নক'ব। টেঙা খোৱা দেখিছিলেহে ভিডিঅ' সময় দি আছিলে। কথাটো বেয়া নাপাব, পূৰা মজা লাগিছে। আপোনালোকে কেতিয়াবা কল থাকিলে খাই নেকি কমেণ্ট এটা কৰিবচোন। খাই দিলোঁ মই তামাম পইচা, মই ক'ব পৰা নাই আপোনালোকক। তো গাইছ মানে আজি আমাৰ ঘৰত মানুহবিলাক নাই, ক'লৈ গ'ল জানে নাই? আমাৰ মানে ওচৰতে নৈ এখন আছে, এইপিনে গয়াজাং দলঙৰ হৈ এনেকৈ গৈ এইপিনে এনেকৈ আপুনি গম নাপাব, খজোৱা হৈ ধেমাজি কথা কৈ আছোঁ মানে অলপমান আপোনালোকে গম নাপাব। তো মানে এনেকৈ গৈ ব্ৰহ্মপুত্ৰত পৰা নদীখনত মানে আজি মাছ মাৰিব গৈছে। তো বহুতে গৈছে আৰু বহুতে মানে মাছ পায়, মানে গোৱালচাপৰি দেগুৰীয়া নৈ বহুতে মাছ পায় তাৰমানে, সেইটো কাৰণে মাছ মাৰিব গৈছে। তো মই আজি অকলে ঘৰখীয়াত থৈ গ'ল, সেইবাবে কাৰ লগতনো কথা। আমাৰ মানে পুটপুটি এজনী আছে, তাকে আমি চাংগে ব'লক, তাইনো কি কৰি আছে, তাইৰ লগত অকণমান কথা পাতোঁগৈ। মায়ে ক'লৈ গ'ল? গম পাওঁ। তাৰপিছত কৈ যা আৰু তাইৰ নামটো পুটপুটি ৰাখিছোঁ। তাই মোক কি বুলি ক'লে এতিয়া কথাখিনি বুজাই দিওঁগৈ আপোনালোকক নে কি, ব'লক। আমাৰ পুটপুটিয়ে কি বুলি ক'লে আপোনালোকে বুজি পালে নাই বাৰু? মই নিজে বুজি নাপাওঁ, আপোনালোকক কেনেকৈ বুজাই দিম। গাইছ এইখিনিতে লগৰটোক বাইকখন অকণমান চলাওঁ বুলি খোজা, 130টা খোজা একেই কথা, কাৰণ দুইটাই নিদিয়েই। আজি মানে মই ভাবিছোঁ দেই, আমাৰ ঘৰত আজি কোনো নাই, ধৰ মোৰ এতিয়া মানে দাদা এজনে ফোন মাৰিছে বোলে, মাজগাঁৱত বোলে কোনোবা এটা বোলে বিয়া পাতিলে। তো বিয়া পাতিলে চাওঁগৈ বুলি আহিলেই, ব'লক। ইয়াত বহি থকা দেখিছিলে, ঘপককৈ লগত ওলাই গুচি আহিলোঁ, অকণমান গৈ আহোঁগৈ। ই বোলে ভাল পাই থকা ছোৱালীজনী বেলেগ এটা লৈ গুচি আহিলে। তাকে অকণমান চাই আহোঁগৈ, দুখ লাগিছে নাই? দুখ লাগিবই না বস্তুটো, তাকে চাই আহোঁগৈ বুলি তাকে আহিছোঁ। চাই আহোঁগৈ তাৰমানে, সেয়াই দেখিছে নহয়, মোৰ যদি একদম মই এনেকৈ প্ৰতিশোধ ল'মগৈ বাৰু দেই। এতিয়া ক'ৰবালৈ যাওঁ বুলি লওঁ, এই বস্তুটো গেঞ্জিটো যে ছোৱালী মানুহৰ চেমিজটো লিখা ওলাই যায় টিক টিক। মা আৰু পাপা মাছ মাৰিব গ'ল, তাকে ভাবিছোঁ ৰখি আছোঁ, লগৰ কেইটামানে মাতিছে অলপ ওলাই যাওঁ বুলি। তাকে আপোনালোকৰ গৰুকেইটাকে চিনাকি কৰি দিওঁ নেকি? আমাৰ গৰুকেইটা চাওক, এইটো মতা ৰঙা মানে
হেৰি মাতে ইয়াৰ নামটো কি আছিলে দেই ৰঙা বুলি ক'লে ই আহে আৰু এইটো কোলা বুলি ক'লে ই আহে সেইজনী আমাৰ বগিনী মানে সেইজনী আমাৰ বগিনী এইজনী এজনী বগানী এইটো কোলা এতিয়া গ্ৰুপ এটা আছে এটা দুটা কাজলী মাতে চাগে ন কাজলী হ'ব চাগে কাজলী আপোনালোকৰ এইপিনে গৰু নাম আছে নাই কমেণ্ট কৰিব আৰু এটা দুটা তিনিটা চাৰিটা পাঁচটা আছে আপোনালোকৰ কেইটা গৰু আছে কমেণ্ট কৰিব আৰু দুটা আছে পাঁচ মিনিট এইকেইটা একদম দেখাওঁ মই ৰাস্তা পালোঁ না 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 নারে না 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 এইটো কেনেকে আহিছে চা তই ড্ৰেছ মাৰিবি নে নাচিবি ক মই দেখ নাই ড্ৰেছ মাৰিবি অঁ কেনেকুৱা গানৰ ড্ৰেছ মাৰিব জানো তই প্ৰথমতে আমাৰ অসমবাসীক চিনাকি এটা দি দিয়া নামটো কৈ দিয়া নমস্কাৰ মোৰ নাম হাগিছ পেন নাহৰ হাগিছ পেন নাহৰ ন তাৰপিছত মজা পাৰিছা না 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 নারে না 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 ল'ৰাবিলাকত হেৰি টেলেণ্ট আছে আকৌ আৰু নামটো শুনিছে নাই হাগিছ পেন লাহন বোলে কমেণ্ট কৰি জনাবচোন হাগিছ পেন মেৰা নাম হয় হাগিছ পেন দেই হাগিছ পেন এতিয়া তোমাৰ ঘৰটো ক'ত কৈ দিয়া মোৰ ঢেকেনদা ঘৰ ঢেকিনদা ঘৰ তোমাৰ হেৰি পাপা নামটো তোমাৰ মাৰ নামটো কি পাপা নামটো কি বিলঙনি ভাইটিৰ নামটো কি কচুগুটি হে ঢেকিনপতা গাঁও ঢেকিনপতা গাঁও বোলে ডাইলগ ফিলা কৰি যাব ডাইলগ ফিলা বগীবিলক নথওঁ মোচাং তোমাক নাপালে জীৱন খতম হেল্ল' গাইছ ফাটলে গুটা আৰু এতিয়া মই চিনাকি দি দিম বুলি ভাবিছোঁ মানে এইটো আমাৰ ওচৰৰ বৰদৌ পুতেক তাৰমানে ইয়াৰ মাত খাৰ ভালকৈ ফুটিও নুফুটিও শুনি ভাল লাগে দিয়কচোন এনেকৈ আপোনালোকৰ তাত এনেকুৱা ল'ৰা আছে নেকি কমেণ্ট এটা কৰিব এইখনে আমাৰ ধেমাজিৰ চিলড্ৰেন পাৰ্কখন চিলড্ৰেন এইটো ভগত লাচুৰি মানে আৰু দেখাব লাগে মানে জাম্পিং ক'ত আহে এইপিনে উঠতে আহে এইপিনে চুঁচৰি এটা আহে কাৰোবাৰ পেঞ্চন পাতি চেণ্ডেল থাকি যায় কেতিয়াবা আৰু এইপিনে এনেকৈ আছে আৰু পৰিৱেশবিলাক আৰু ধেৰ কিবা কিবি কাম আছে তো গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰিব আৰু ক'ৰবাত চাইছে কমেণ্ট এটা কৰিব তো গাইজ ভিডিঅ'টো আজি মোৰ ইমানখিনি আছিলে তো এইখিনিতে প্ৰেম হৈছে এখন গভীৰ নৈ আৰু সেই নৈত যোনসকলে পৰি আছে সেইসকলে উদ্ধাৰ হ'বলৈ বিচাৰে আৰু যোনসকলে পৰা নাই সেইসকলে কৰিব বিচাৰে